লোকসভা নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যনটো আছেই ইয়াত বহুত ডাঙৰ প্ৰিপাৰেশ্যন দৰকাৰ আছে বুলি মই নাভাবোঁ কাৰণ ডে ওৱানৰ পৰা আমি কাম কৰি আছোঁ সবচে ডাঙৰ চেলেঞ্জটো আছিলে যে বিটিআৰত শান্তি স্থাপন কৰা ৰাইজক নিৰাপত্তা প্ৰদান কৰা আৰু 3 বছৰত ইটো প্ৰুভ হৈ গ'ল যে বিটিআৰ অঞ্চলত এতিয়া শান্তি আহি গ'ল এতিয়া অকল আমাৰ মুখত বা আমাৰ চৰকাৰৰ মুখত নহয় পাব্লিকৰ মুখত সকলোৰে মুখে মুখে আহিছে যে বিটিআৰত শান্তি আহি গ'ল এতিয়া দিনে নিশা আমি নিজৰ কামবিলাক কৰিব পাৰোঁ নিজৰ হাতত লোৱা যিকিনো এজেন্ডা যিকিনো কাম হেতু আমি সম্পন্ন কৰিব পাৰোঁ কোনো ভয় কৰিব লগা নাই কোনো মানে শংকা কৰিব লগা নাই হেতু আমাৰ ডাঙৰ এটা এচিভমেন্ট ইয়াৰ বাহিৰে ডেভেলপমেন্টটো যেটো স্থবিৰ হৈ আছিল আইওআৰ ঘৰবিলাক 2010 ৰ পৰা হোৱা নাছিল এটো লাহে লাহে বহুতখিনি ঘৰ হৈ গ'ল ৰাস্তা পথ লাহে লাহে বহুতখিনি হৈ গ'ল ষ্টুডেন্ট বিলাক বহুত আগবাঢ়ি যাবলৈ পাৰিছে সকলো দিকটো চাই প্লাই অলৰেডি কেম্পেইন হৈয়ে আছে আৰু পাব্লিকে এইবাৰ যেটো আমাৰ অসমত যেটো আছে বিজেপি এজিপি ইউপিপিএল এই মিত্ৰজোটকে ভোট দিবলৈ সাজু হৈ আছে আৰু বিটিআৰতো আমাৰ যেটো এলায়েন্স টিম ইয়াৰ যি ক্যান্ডিডেটে আহিব তাক ভোট দিবলৈ সাজু হৈ আছে আৰু এতিয়াৰ পৰিৱেশটো চালে কোকৰাঝাৰত অভিলেখ সৃষ্টি কৰি প্লাই আমাৰ ক্যান্ডিডেটে জয় হ'ব ফেক্টৰ শব্দটো আগ্ৰামা মহিলাৰী ডাঙৰীয়াই বহুত বেছি ব্যৱহাৰ কৰি আহিছিলে ফেক্টৰ হ'ব আৰু নাই বুলি কেনে সব ৰাজনীতি সকলো ফেক্টৰ এটো আপুনি কোনবা এজন উঠিলে হিও ফেক্টৰ দুইজন উঠিলে ফেক্টৰ কিন্তু ফেক্টৰ বুলি যেটো ক'ব বিচাৰিছে হি আমাক কিবা ক্ষতি কৰিব নেকি বা প্ৰত্যাহ্বান হ'ব নেকি আজিৰ তাৰিখত আগ্ৰামা মহিলাৰী বা বিপিএফ কাৰো কাৰণে প্ৰত্যাহ্বান নহয় আৰু কাৰো কাৰণে হেতু কোনো ধৰণৰ মানে চিন্তা কৰিব লগা বিষয় নহয় কাৰণ তেখেত সকলৰ 17 বছৰৰ যেটো ভুল কাৰনামা হেতু সকলো ৰাইজে বুজি পাইছে আৰু এতিয়া কিছুমান বিপিএফৰ কৰ্মী সকলৰ বাহিৰে ৰাইজৰ মুখত আৰু বিপিএফ ইতিমধ্যে অতীত হৈ গৈছে আগ্ৰামা মহিলাৰী ডাঙৰীয়া অলৰেডি অতীত হৈ গৈছে আপোনালোকৰ নেতৃত্ব শান্তি ঘূৰি আহিল ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকৰ টাৰ্গেট ডেভেলপমেন্ট এতিয়া চাওক আজিৰ পৰা 3 বছৰ আগত বিটিআৰ অঞ্চলৰ ৰাইজে ডেভেলপমেন্টৰ কথা ক'বই পৰা নাছিল কাৰণ জীৱন আৰু সম্পত্তি নিৰাপত্তাক লৈ চিন্তিত হৈ আছিল আৰু এতিয়া সবৰৰ মুখে মুখে ডেভেলপমেন্ট আহিছে গতিকে নেক্সট আমাৰ টাৰ্গেটটো হৈছে ডেভেলপমেন্ট হ'ব লাগে আৰু সকলো জাতি জনগোষ্ঠীয়ে নিজৰ সাংবিধানিক অধিকাৰ পাব লাগে নিজৰ সামাজিক অধিকাৰ পাব লাগে সাংস্কৃতিক অধিকাৰ পাব লাগে ভাষাৰ অধিকাৰ সবে পাব লাগে ভূমিৰ অধিকাৰ পাব লাগে সকলো নিজৰ অধিকাৰ লৈ সুস্থ নাগৰিক হিচাপে জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰাটোৱে আমাৰ নেক্সট টাৰ্গেট একেলগে সিএম ছাৰ এই কথাটোলৈ আজিলৈকে আমাৰ কোনো আলোচনা হোৱা নাই আমাৰ অতি শীঘ্ৰে ইউপিপিএল বিজেপি আৰু এজিপিৰ মাজত আলোচনা হ'ব তেতিয়া আপোনালোকক মই জনাই দিম যে আমাৰ ৰামপুৰ বিলৰ কাৰ্নেল কাম কৰিবলৈ গৈছিল যেতিয়া ভিতৰত আছে ইয়াৰ কাৰণে ৰেস্কিউ অপাৰেশ্যন যেটো চলি আছে ৰেস্কিউ কৰিব মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো তেখেত সকলে যাতে